ও ভাই হা ভাই কিবা খুৱে মস্ত ভক লাগছি পইচা নাই লগত কি ক মই দেখালে টেনশ্যন ল টেনশ্যন নলওঁ ভাই কিন্তু তো তোক ক'লো বল যি খাই খুৱাম জানো মই তই খুৱাবি বুলি মই দেখা টেনশ্যন জল খাবি হে কিমান খাবি হে বল যো দে ব দে ভক লাগছি আৰু মস্ত দাদা মেনুখন দিব হেই পাগলা এতে ক'ত মেনু পাবি দেখো তখন দেখালে তই হয় নেকি মাইৰ খুবি দেখোনে ইয়ে দে হ'ব দে কি হ'ল চিকেন বিৰিয়ানী হ'ব নেকি চিকেন বিৰিয়ানী নাপাবা এতিয়া ধৰা মই গৰম গৰম চিকেন বনাইছো তাকে খাব লাগিব এতিয়া চিকেন চাওমিন চিকেন ইয়াতে চিকেন নাপাবাই কি আছে দে বেলেগ দোকানতো নাপাবা ইয়াত কি ঘণ্টা দোকান দিছে এখন ঘণ্টা মানে আমাৰ গাঁৱৰ দোকান এনেকুৱা আৰু গাঁৱত কি কৈ ইয়ে কি কৈ ভক লাগছি ভাই চিঙৰা নিচিনা মই নাখাওঁ মই যি ভক লাগছি মস্ত এই পানী খা এই চিঙৰা খাবা আহিছোঁ ৰে চিকেন বিৰিয়ানী দোকান দোকান বন্ধ কৰিবি কি আৰু চিকেন চাওমিনে বিৰিয়ানী নাই এই ঘণ্টাৰ দোকান দিছা থাকাটো কৈ আছে নাথাকাটো নকয় মই যিটো বস্তু আছে চলাই আমাৰ জেগাত সেইটো মই চলাব লাগিব আমি যিটো বস্তু নাখাওঁ চিঙৰা উঠ পানী খা আৰু বল কথা নাই তেতিয়াহ'লে এইবিলাক নাখাওঁৱে বল বল মই নাখাওঁ পানী চানী সেই দোকান দিছোঁ যা যাব নালাগে ইতে ভাই খবৰ চবৰো নহয়ছি গাঁৱৰ চলিকেইটাৰ কাম চামো নাই কি কৰোঁ এনাই থাকাতে এনেকে বহি থাকাতে গেলে টাইম মাখা কি কৰবি লকডাউনো দিছি কাম চাম হাতত নাই চলা কেনকে সেয়েতো চলবাই টান হৈছে কালি দগৰি মাছ পালোঁ তুখাৰ মাছ পালোঁ दिल की दरिया बहकी गया इसकी इबादत চাউটো থেপৰাইছি থেপৰাক অলপ লেবেল দিনে তোক যেখনে কৈছোঁ তাতকে দুগুণ কম ইয়াক মই মাছ মাৰা বুলি কম না নকওঁ হে অলপ কম দে ইয়াক না অলপ বচলা মাৰ লগত ডাকলাই বহিছোঁ দে কালি এটা মাছ মাৰিলোঁ কালি বহুত মাছ মাৰিলোঁ বম কাণ্ড কালি বাপৰে বাপ মাছ 35 কিলো মান ওজনৰ এটা কুইছা পাইছোঁ এনা কুইছা ওই ডং দস্তাক লেবেল ইৰু গ্ৰুপ ৰোটে আকৌ দিবা লাগিল 35 কিলো ওজনৰ পইচা একোৱে নহয় হে মই অলপ কালি ৰাতি মাছ মাৰিব যাওঁ বুলি ওলাই গ'লো ঘৰৰ পৰা যাওঁ যি একদম যাই আছোঁ দে এই ৰাস্তাৰ কান্ধাতটো এটা কিবা মস্ত ডাঙৰ বস্তু আন পাওঁ গেলো কান্ধা লাগি মস্ত ডাঙৰ মাছ এটা মস্ত ডাঙৰ ভাই ৰাস্তাত পৰি আছে ৰাস্তাত নহয় ডবলাত ৰাস্তা আগত মস্ত ডাঙৰ মাছ এটা ভাই মই বোলে চালা কি কৰা যায় দিলো ইয়াৰ ওপৰত জাপ মাৰি দিলো না এটা ঘুচা মাৰি মাছটো গেল মৰি এতিয়া ইমান ধুমা মাছ মস্ত ডাঙৰ আনিম কিনকে মই ঠেলা এখন লৈ আহিলোঁ এই ধুবৰ ঠেলাখন লৈ আহিলোঁ আহি মাছটো উঠি আনিলোঁ উঠি আনি যি ঘৰত চাওঁ 45-50 মান কিলো হ'ব পুঠি এটা ভাই বাপৰে বাপ পুঠি মাছ ইমান কিলো বাপৰে কম মাছ বনাই এইটো মই পাগলা হৈ গৈছোঁ কি কইয়ে মই মাছটো দেখাই পাগলা নাই একে গুচাই যে মই মাছটো মই আন চেলা দি সেইটোৱে মই আচৰিত বাপৰে বাপ দে ভাইয়াত মই যাওঁ মানে মাছটো মই কালি ৰাতি খন হ'লাক এতিয়া মই বানম দে মই যাওঁ দে লগ পাই ভালে লাগিল দে যা বাপৰে বাপ মোক লেবেল নাম আছে মোৰ গাঁৱত মোৰ ওপৰত লেবেল হ'বা খোজে দিছোঁ না লেবেল মোৰ ভাবি চিন্তি মই থাক 50 কিলো ওজনৰ পুঠি হৈছে আৰু ভাই কি এটা কথা হ'লে কি কথা ভাই ইমান দিন লকডাউনত পইচা 1 টাকা নহৈছে ভাই শিখৰ খাবা কি ক মই তাতে টেনশ্যন লয় কি কি কাম আছে কাম আছে কি কালি মাহাজনে কাম কৰা মাতছি মোক কি ক এটা চলিও নিবা দিছি তোক লৈ যাম হাজন মানুহ পইচা পাম অলপ পইচাটো ইয়াতে যায় একো নামাতবি মই নামটো যি কৰিব লাগে মই তোৰ মতে কৰিম কালি পুৱা ওলবি ভাত তাত খাই তন তই নাহি ল'বি মই ওলবি ভাত খাব নালাগে তাতে খাম কাম কৰিম তাতে ঘৰত কিয় খাম ঠিকে আছে তে ওলবি কালি দে হ'ব দে তাই চাদা দাদা আছে নেকি নাই এই এতিয়া ঘৰত যাওঁ এই দেউতাক তাৰ চাদাতে আমাৰ ফেৰ চাদা খাব লাগে কালি কিন্তু মিছ নকৰিবি বিদ্যা আহিম ফাইনেল
ইয়ে দহটাই বাজিলো বোলে কেইটাক মাতিছিল কাম কৰবা আহিয়ে বনাই বাৰীত বুনখিনি চাফা কৰবা আছিল কি কামলা মাতিলে মই আজি 10টা বাজিল লাগিলে আহিব নাই সকলো তাম্বা দিছিলো কিবা কৰে আজি সি জানে অচোন আহক কাম দি আছো মই মাজন ক'ত মৰি আহিয়ে এই আস্তে মাতে মাহাজন তো কি কৰিব ই মোৰ লেভেল আছে তো লেবেল আছে হ'লেও আমাৰ গাঁওখনত অলপ সন্মান কৰে ইয়াক ইয়ে বাদ দি তোক নকৰে সন্মান বাদ দি আৰু মান আজি আজি মাজন বল মই জল তই আগত মই বাছত চাও তোৰ নিতা আহে চাওঁ মোক 10টা বাজিলো বোলে বা ৰ তুমি এই কাম পাৰি কি নেকি অ ইয়ে ঠিক আছে ঘূৰি মাৰিছে কাম কৰবা অ বাপ্পা অ তই কি কাম কৰবি ঘূৰি মাৰি ইয়ে কি কই ইয়ে কৰি নিবালো মই এই দাউত মই সকলে জানে ছাল আছে কাম কৰবা খেপৰা বুলি ক'লে খেপি থাকে লকডাউন কাৰণে কাম কৰছি লকডাউন কাৰণে এটা কাম কৰ কি কাম দে তোৰ 10টাই বাজলা কামতো হৈছে ফিৰি নেখাওঁ দে আৰু আইছা দে আৰু এই বাৰীৰ পিছত অলপমান ভুল আছে এনে চাই পৰ পিছে মহাজন পইচাটোৰ কথা কৈ ও এটা কাম হল আমাৰ নিয়মটো জানা নাই দে কচোন গধূলি আমাক 500 টকা দিব লাগিব হাজিৰা দৰকে 500 হাজাৰ আৰু এটা কাম হৈছে ধৰিম তাৰে একদম নধৰাতে আমাক চাহ দিব লাগিব মিঠাই দিম তাৰপিছত অলপ 1 ঘণ্টাৰ পিছত পুৰি দিব লাগিব আলু ভাজা তাৰে দিপৰা পাঠা মাংস দি ভাত দিব লাগিব মনজুন না দে হ'ব দে হ'ব দে দে তে কৰিম ঘৰ কিন্তু আনছা পইচা নাই আৰু কিবাকে কিনো কৰবি আজিকালি ভাতৰ মাছৰ নাও ডুবলি ঘৰ মেঘাত মানছি আমাৰ বেলেগৰ পইচা মাৰি বিৰাট মাৰতা এই খাতৰা ডুবলি পইচা খাই দে আমি কাম দেখো হি দে বল এই বাৰীৰ পিছত দেখিম বল বহুত ভাল অৱস্থা দে দেখোন বঢ়িয়া অৱস্থা দে ভালে অৱস্থা 10টা ধৰিব আমি ভালে দে কচোন কি কয় কাম কৰছো দেখা নাই মই গলাই চাও খোৱা পাথাৰ মাখৰি ভাতো খোৱাম আৰু শিখৰো দিম বিৰিও দিম লেবেল দিছি নাকি ষ্টেণ্ডাৰ্ড কামলা বুলি গম নাপা আমাক তই নাংগে আৰু কাম নাংগে যা ঘৰত যা নাংগে যা কৰবা এইখিনি হ'ব যা কিবা এটা আনিম যা ঘৰত যা তই কাম কৰবা নাংগে দেখোন যা কি ৰ আইলে যাম নাকি আইলে যাম এইও কি কৰে হাও আইলে দিম আমি খেলা কৰবা নাংগে দেখোন বাহাদুৰি দেখছা ইয়াৰ ভাতো খুৱাম মাংস দি ভাতো খুৱাম বিৰি লাগিব শিখৰ একবাৰ আনগে যা সেইনা চাহতো তই যাই কিনে গালি খুলি চাহ আজি মাহাজনৰ তাত পইচা পাম বুলি ভাবিছিলো বা তোৰ ভালকে এসাঁজ খাব পাম বুলি ভাবিছিলো নাপলো তোৰ কাৰণে তোৰ লগত নহবই ভাই কি ইয়া কি নহয় যি কাম কৰিম নেকি লেভেল আছে তো কাম কৰবা পাৰো সেইটো হৈ দেচোন কি কথা কৈ আহি আৰু মোৰ লগত থাকলি নহয় কালিৰ পৰা আছে কি বানাম মই তোক মানুহ বানে মেলম মোৰ লগত থাকলি আজিহে গালি খাইছা হ'ব মই তোৰ লগতে আছো সদায় আছো তে টেনশ্যন নকৰিবি কি কৈ জল কইছা কেমাচ্ছা কইছা হাই গাইস আমাৰ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্রাইব কৰিব বেলকনিটো দাবাই দিব বাই 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 জয় অসম